হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ পিছত মই এটা মিনি ভ্লগ লৈ আহিছোঁ আৰু আজি বহুত দিনৰ পিছত জিমো গৈছোঁ পিছে। মানে সকলোখিনি এটা গেপ লোৱা হ'ল, ভিডিঅ' দিয়া হওক বা জিম যোৱা হওক, এটা গেপৰ পিছত আকৌ আহিছোঁ, নতুনকৈ ষ্টাৰ্ট কৰা নিচিনাই হৈছে। আৰু মই চাগে আজি 15 দিনমানৰ পিছত জিম গৈছোঁ। এয়া ইভিনিং টাইমত গ'লোঁ আৰু গৈ পিনি মই ফাৰ্ষ্টে চেষ্টৰ এক্সাৰচাইজ কৰিলোঁ, তাৰপিছত কৰিলোঁ অলপমান কাৰ্ডিঅ'। আৰু সেয়া কৰি মেলি মোৰ দুটামান কাম আছিলে, গতিকে সেইখিনিও কৰি মেলি ঘৰ আহিলোঁ। আৰু আজি আছে এটা কেকৰ অৰ্ডাৰ, এটা সৰু ল'ৰা 2 বছৰীয়া, গতিকে তাৰ কেকটো বনাব লাগে। মাকে অৰ্ডাৰ দিছিলে আৰু কাষ্টমাইজ কৰিছিলে কেকটো। তেখেতলোকে মোক ফটো দি দিছে কেনেকৈ বনাব লাগে, গতিকে ঠিক তেনেদৰে মই কেকটো ৰেডি কৰি আছোঁ। আৰু অলপমান ভয়ো লাগি আছিলে, কাৰণ এনেকুৱা কেক মই প্ৰথমবাৰ কাৰণে বনাইছোঁ, কাৰণ মইতো নতুন বেকাৰ হয়, গতিকে সকলো মোৰ কাৰণে নতুনে হয়। নতুন কেক বনাই আছোঁ, এক্সপিৰিয়েঞ্চ কৰি গৈ আছোঁ। আৰু এই কেকটো হৈছেগৈ 10% কাম আৰু বাকী আছে বাৰু। আৰু ইয়াৰ পিছতে মই আপোনালোকক দেখাম ইয়াৰ ফাইনেল লুকটো, কাৰণ ইয়াত অলপমান ওপৰত আৰু কাম বাকী আছে। আৰু এইটো হৈছে কেকৰ ফাইনেল লুকটো। চাওকচোন আপোনালোকে কেনেকুৱা দেখিছে, মোৰ বহুত বেছি মৰম লাগিছে। আৰু সৰু ল'ৰাৰ কেক হয় ন, সেইটো কাৰণে বহুত কিউট আৰু মৰম লগা হয়। মোৰে মৰম লাগি গৈছে কেকটো দেখি। আশা কৰোঁ সিও ভাল পাব আৰু তাৰ গাৰ্জেণ্টেও ভাল পাব। বাকী আপোনালোকে কেনেকুৱা দেখিছে সেইটো জনাবলৈ নাপাহৰিব। আৰু কেক অৰ্ডাৰ কৰিবলৈ হ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, আকৌ লগ পাম, বাই বাই।